আজি আমাৰ মাজত আকৌ আহি উপস্থিত হৈছেহি নাথদা। তেখেতৰ পৰা আমি বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন মন্তব্য লওঁ বা শুনো। আজি এটা নতুন বিষয় উপস্থাপন কৰা হৈছে, তেওঁক সুধিবলৈ মানে বিচাৰিম যে NRC আহি আছে, গম পাইছে। NRC আমাৰ ইতিমধ্যে খচৰা প্ৰস্তুত হৈছে বা কিবা এটা পৰ্যায় শেষ হ'বলৈ ওলাইছে। এতিয়া আমি বা ৰাইজে এটা কথা জানিব বিচাৰিছোঁ যে NRCখন হৈ যাব, হৈ যোৱাৰ পিছত যিখিনি নেকি অবৈধভাৱে নাগৰিক চিনাক্ত হ'ব, তেওঁলোককতো আমি গৰু ম'হনা খেদি পঠাব নোৱাৰোঁ, বা বাংলাদেশেওতো সেইখিনি যে ল'ব বা কৰিব, তাতোতো আইনী প্ৰক্ৰিয়া থাকিব চাগে, মানৱতাৰ কথা থাকিব। এতিয়া সেই মানুহখিনি অসমতে থাকি যাব, কিন্তু থাকিলেও তেওঁলোকৰ ওপৰত কি ব্যৱস্থা ল'লে ভাল হয়, কি ব্যৱস্থা লোৱাটো আপুনি বিচাৰে, যাৰ ফলত নেকি আমাৰ অসমীয়া মানুহৰ ক্ষতি নহয়, আমাৰ নিজৰ স্বকীয় জাতীয় যিটো অধিকাৰ বা সংস্কৃতিখিনি সুৰক্ষিত হৈ থাকে, তাৰ ওপৰত দুআষাৰ মন্তব্য দিব বুলি আশা কৰোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC, এই NRCখন হোৱাৰ পিছত সঁচা অৰ্থত অসমৰ কোনখিনি 1 নম্বৰ নাগৰিক আৰু কোনখিনি 2 নম্বৰ নাগৰিক এইখিনি ধৰা পৰিব। পৃথিৱীত কেইখনমান দেশ আছে, যিকেইখন দেশত এনেধৰণৰ শৰণাৰ্থীৰ ফালৰ পৰা গোটেই দেশখনত জনসংখ্যা অধিক স্তৰত হ্ৰাস পায়, বৃদ্ধি পায়, তেতিয়া কি কৰে সেই দেশখনে যে যিখিনি শৰণাৰ্থী মানুহ সেইখিনি দ্বিতীয় নাগৰিক হিচাপে গ্ৰহণ কৰে। গতিকে আমি এতিয়া মানৱতাৰ খাতিৰত আমি এই মানুহখিনিক আমি ক'ত পঠাম, কোনে ৰাখিব? বাংলাদেশৰ কোনো আমাৰ হেৰি নাই। বাংলাদেশটো এটা সময়ত আমাৰ বাংলাখনো আমাৰে দেশ আছিলে। এতিয়া আজিৰ পৰা যদি 18 লাখ বা 26 লাখ মানুহ যদি বাংলাদেশলৈ পঠোৱা হয়, তেওঁলোকক ৰাখিব জানো কোনোবাই? সেইটো অসম্ভৱ, সেইটো কোনো নজিৰবিহীন কথা। গতিকে এই মানুহখিনিক দ্বিতীয় নাগৰিক হিচাপে যাতে তেওঁলোকৰ কোনো ৰাজনৈতিক অধিকাৰ নাথাকে, এইটো খবৰ কৰিলেই ভাল হ'ব। কাৰণ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, মানে কি অধিকাৰ নাথাকিলে ভাল হ'ব বাৰু? বিশেষকৈ ৰাজনৈতিক অধিকাৰ নথকাটোৱে বাঞ্ছনীয়। মানে কাৰণ ভোটদানৰ অধিকাৰ থাকিব চাগে, তাত ভোটৰ অধিকাৰ নাথাকিব, ৰাজনৈতিক অধিকাৰ ভোটৰ অধিকাৰ নাথাকে। মেম্বাৰৰ পৰা মন্ত্ৰীলৈকে তেওঁলোকৰ কোনো ধৰণৰ ইয়াত ৰাজপাট ভোগ কৰা অধিকাৰটো মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত আমিতো জানোৱেই, আমাৰ চুবুৰীয়া যিকেইখন দেশ নাগালেণ্ড, খাচীয়া, অৰুণাচল, তাততো কোনো বহিৰাগত মানুহৰ নামত মাটি ৰেজিষ্ট্ৰেশ্যন নাই। কিন্তু আমাৰ ইয়াত এই ব্যৱস্থাটো কিয় হ'ল, এইটো ক'ৰবাত ভোট বেংকৰ আশাত কৰিলে, যে কোনে কৰিলে, যে নিজৰ ভৰি তলৰ মাটিখিনি বিক্ৰী কৰি থৈ দিছে এটা সময়ত। এইবিলাকৰ এতিয়া ডাঙৰ ডাঙৰ মহাচুৰবিলাক ধৰা পৰিব। ধন্যবাদ। বাৰু ধন্যবাদ নাথদা।